ভয় কৰিব লাগে একো নাই গৈ বৰচৰাত গৈ লগ পাই আছোঁ ঐ ঐ ঐ তই নাকৰিছ নেকি হা নাকৰিছ নেকি তো বন্ধু বান্ধৱী ক'ল আমাৰ ঘৰত আছে কেইজনমান আলহী আৰু ইউটিউবৰ মানে ইউটিউবৰ ফ্ৰেণ্ড আৰু মই ভবাই নাছিলোঁ এনেকুৱা যে ফ্ৰেণ্ড মানে আমাৰ ঘৰত আহিব হঠাৎ আজি বহুত বেছি ভাল লাগিছে আৰু কোন কোন আহিছে মই দেখুৱাই আছোঁ হা আৰু আহিয়ে মানে সেইবিলাকৰ চাবি কি উৎপাত আৰু ক'ত কেনেকৈ কি কৰি আছে মই চব দেখুৱাই আছোঁ হা আপোনালোকে লাহেকৈ চাই থাকক এইফালে চা এইগিলা চা আহি মানে চা ক'ত বহি গৈছে চেয়াৰত নবহে বোলে এইগিলা চা চেয়াৰ দিয়া হৈছে আয়ো নবহে চব পাকাত বহি গৈছে কি মানে কি ক'ম আৰু কিন্তু ভাল লাগছে যি কি নহওক মানে বহিব জানিলে মাটিৰ বিৰা মাটিতে বহিছো মাটিতে নহয় পাকা যি কি নহওক বহুত বেছি ভাল লাগিছে মই ভবা নাছিলোঁ যে আমাৰ ঘৰত এনেকৈ আজি হঠাৎ আহি ওলাব সিহঁতে বহুত বেছি ভাল লাগিছে এয়া ভাইটি কন্দীপ এয়া মোৰ বন্ধু ভাল বন্ধু জিজাজ তাৰপিছত এয়া বিষ্ণু ভাই বন্ধু বহুত বেছি ভাল লাগিছে এতিয়া যিহেতু মোৰ ঘৰত সিহঁতে আহিছে মানে সিহঁতে বৰচৰা চাবলৈ আৰু এতিয়া সিহঁতক বৰচৰাত লৈ যাম অলপ ফুৰাবলৈ তো ফাইনেলি গেছে আমাৰ ঘৰৰ পৰা এতিয়া ওলাই আহিলোঁ আৰু এতিয়া যাম আমি বৰচৰা আৰু নাজানো সিহঁতক আমাৰ ঘৰত আহিছে আজি প্ৰথমবাৰৰ কাৰণে কি খবৰ পাৰিলোঁ কি দেখুৱালোঁ কি কৰিলোঁ একো নাজানো তো যি কি নহওক বহুত বেছি ভাল লাগিছে সিহঁত আমাৰ ঘৰত অহাৰ কাৰণে তো এতিয়া যাইছোঁ আমি বৰচৰা আৰু বৰচৰাত যাই সিহঁতক দেখুৱাই আছোঁ লোকেশ্যনটো কেনেকুৱা আৰু বৰচৰাত যোৱাৰ আগতে আৰু এতিয়া লোকেশ্যনত সোমাই যাম টাইম পালে তো চাই থাকিব ভিডিঅ'টো শেষলৈকে তো ফাইনেলি গেছ আমি আহি পালোঁ এতিয়া ৰাজা ঠাকুৰ প্ৰভু মন্দিৰত এইটো আছে আঁঠুগাঁৱত আৰু আঁঠুগাঁৱত মানে সিহঁতক কিয় লৈ আহিলোঁ সেইটো লোকেশ্যনত লৈ আহিলোঁ যে ইয়াতে বান্দৰ চান্দৰবিলাক বহুত ওলাই থাকে মানে তো সেইকাৰণে সিহঁতক লৈ আহিলোঁ বান্দৰ চাব বোলে আৰু বিস্কুটো লৈ আহিছোঁ বান্দৰবিলাক অলপ বিস্কুট চিস্কুট খুৱাম তো ইয়াৰ পৰা মানে এইটো এক্সপ্ল'ৰ কৰি কিনে ইয়াৰ পিছত আমি যাম কি বুলি কয় বৰচৰা আৰু বৰচৰা বেছি দূৰ নাহে আৰু ইয়াত যিহেতু ভাবিছোঁ বৰচৰাত যাই আছোঁ এতিয়া কি ইয়াত কি কৰোঁ কি নকৰোঁ দেখুৱাই আছোঁ দি আছোঁ বিস্কুট 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 ল এই যে লে 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 মজা লে 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 মজা লে 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 এই বান্দৰ লে 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 মজা লে 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 মজা লে ইয়াতে সুন্দৰ বলি আছে আচ্ছা लो जी आप भी लो তো বহুত হৈ গ'ল মানে বান্দৰক বিস্কুট চিস্কুট খোৱা এইবিলাক বহুত হৈ গ'ল আৰু এতিয়া যিহেতু মানে ৰাজা ঠাকুৰ মন্দিৰত আহিছোঁ পাহাৰত আহিছোঁ তো এতিয়া এটা গুফা আছে আৰু অলপ ওপৰত মানে শিলৰ ওপৰত উঠা যায় তো সেইখিনি অলপমান নাজাৰাটো মানে মোজাটো লৈ কিনে ফিল্ডটো লৈ কিনে ইয়াৰ পৰা আমি বৰচৰালৈ গুচি যাম তো এতিয়া আমি গুফাটো চাবলৈ যাই আছোঁ আৰু চাওক আৰু ইফালে গ'লে গুফা পাই যাম আৰু এইফালে বান্দৰ চব আৰু এইফালে চিজা চাহি আছে ভিডিঅ' একদম ফালি আছে আৰু আমি এতিয়া গুফাৰ ভিতৰত যাই আছোঁ আৰু এইটো গুফা মানে ইমান ভয় কৰিব লাগে একো নাই বেলেগ বস্তু একো নাই তো সোমাই আহিলোঁ ইমান ভয়ংকৰ চাওক একো বুজা নাযায় গুফা চাওক কি ক'ম আৰু মই ফ্লাছ লাইট দিবলৈ চেষ্টা কৰিম মাই গড ইয়াত চাওক আৰু এই গুফাৰ ভিতৰত এতিয়া মই সোমাই আছোঁ একদম মানে কি ক'ম আৰু ইয়াত বহুত অন্ধকাৰ মই ফ্লাছ লাইট জ্বলাই দিছোঁ কাৰণে অলপ মানে পোহৰ আহি গৈছে একো নাই চাব পাৰে গুফাটো ইফালেদি এনেকৈ সোমাই আহিলোঁ সিহঁতে বাহিৰত ৰখি আছে চাব পাৰে আৰু এতিয়া গুফাটো এনেকৈ ইয়াৰ পৰা গুফাটো মানে ইফালেদি এনেকৈ বাহিৰৰ ফালে
এইবিলাকে বহুত লেতেৰা কৰি থৈছে বাৰু এইফালে বাৰু জংঘল সেইকাৰণে এইফালে নাযাওঁ আৰু এতিয়া নেক্সট ৰিটাৰ্ণ ইফালেদি ওলাই যাবলৈ চেষ্টা কৰিম যিফালেদি সোমাই আছোঁ সেইফালেদি ওলাই যাব লাগিব চাওক কি ক'ম আৰু ধুনীয়াকৈ ওলাই যাব লাগিব যাবলৈ চেষ্টা কৰিম আছে দেই ইয়াত চাব আৰু আছে আজা আজা ফাইনেলি ওলাই আহিলোঁ গুফাৰ ভিতৰৰ পৰা আৰু চাওক তো এতিয়া ফাইনেলি একদম শিলৰ ওপৰত উঠি গ'লোঁ চাব পাৰে ধুনীয়াকৈ 360 মই দেখুৱাই আছোঁ তো কি হ'ল কথাটো ইয়াতে মানে ইহঁতে এতিয়া কিবা কিবি বনাই আছে এই যে বিষ্ণু দেখুৱাই আছোঁ এই যে কামদীপ বিষ্ণু জিজাছ তো যি কি নহওক ইয়াত মানে শিলৰ ওপৰত উঠিলোঁ ইহঁতক দেখুৱালোঁ ইহঁতে যি দেখিবলগীয়া আছে যি কৰিবলৈ আছে কৰি আছে তো মই এইটো আগতে আহিছোঁ লোকেল জেগা সকলোৱে জানে মই আহি থাকোঁ এইবিলাকত তো যি কি নহওক এতিয়া ইয়াত পূৰা মানে গুচি যাম বৰঝৰাত তো ইয়াত আৰু মই বেছি ভিডিঅ' নবনাওঁ তো যি বনাবলৈ আছে হৈ গ'ল মোৰ আৰু ইহঁতক এতিয়া অলপমান দেখুৱাই কিনে মই যাই আছোঁ বৰঝৰাত তো এতিয়া গৈ বৰঝৰাত গৈ লগ পাই আছোঁ আৰু ফাইনেলি গেছ আমি আহি পালোঁ বৰঝৰা আৰু বৰঝৰা এতিয়ালৈকে যাই পোৱা নাই এইটো বৰঝৰা যোৱা পথটোহে পালোঁ আৰু মানে কি হ'ল কথাটো ইয়াৰ পৰাই অলপ মানে ফিল্ডটো মানে ভিউখিনি ইয়াৰ পৰাই অলপ ভাল লাগে তো সেইকাৰণে মই ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰি দিলোঁ তো এতিয়া বৰঝৰাত মেইন লোকেশ্যনলৈকে গৈ আছোঁ আৰু বৰঝৰাত যাই কিনে ইমান ভাল মানে কি ক'ম আৰু বৰঝৰাত যাই কিনে মানে ইমান বেছি তাতে ঠাণ্ডা লাগে মইতো আহি থাকোঁ মই অলপ আগতে বোলে লোকেল জেগাবিলাক ঘূৰিয়ে থাকোঁ আৰু আজি এতিয়া আৰু আহিলোঁ আজি কাৰণ জিজাছ ভাইহঁতে আহিবৰ কাৰণে বহুত চেক কৰি আছিলে সিহঁতে ইমান দূৰৰ পৰা আহিছে আমাৰ মানে বৰঝৰাখন চাম বুলি লগতে কি বুলি কয় সেইখন পাহাৰখন পাহাৰৰ মানে বৰঝৰা পাহাৰৰ ৰাস্তাখন এইটো দেখুৱাই দিলোঁ আৰু এতিয়া বৰঝৰালৈ মানে যাত্ৰা কৰি আছোঁ লাহে লাহে আৰু কি লগ আপোনালোকে চাওক এতিয়া তেতিয়াহে মানে কি ক'ম আৰু আল্টিমেট মানে আপোনালোকে আহক না তেতিয়াই গম পাব যে এইটো ক'ত আছোঁ মই আপুনি মানে অসমতে যে আছে বঙাইগাঁৱতে যে আছে এনেকুৱা ঠাই মানে আপুনি মানে হতভম্ব হৈ যাব হতভম্ব ফাইনেলি গেছ লুক এট দ্য বিউটি আৰু মই বেছি কথা নকওঁ আৰু নিজে আপোনালোকে চাওক আৰু উপভোগ কৰক চাওক হোৱাট এ নেচাৰ মেন আৰু চাওক ফিল লওক মজা লওক আৰু এতিয়া মই গৈ আছোঁ মেইন লোকেশ্যন আহি গৈছে একো নাই আহিব পাৰে নাকটিছে কি নাকটিছে কি নাকটিবি নেকি নাকটিবি নাকটিবি নেকি হা ওটাই দি ফুচকা বম তাহলে নাকোটে হে কাম নাই কাম নাই আৰু মইতো নাকোধো এতিয়া মানুহ হৈ আছে তাই লেতেৰা কৰি পেলাইছে এইবিলাক ওপৰত যাম অল্প
তো এই হ'ল বৰঝৰা আপোনালোকে আহক বহুত পিছলা দেই তো এই হ'ল বৰঝৰা আপোনালোকে আহক মচমচি কৰক যি কৰে কৰি থাকক তো আহি থাকিব বহুত বেছি ভাল লাগে আৰু বহুত বেছি ঠাণ্ডা ঠাই হয় এইখন মানে শ্বিলঙৰ নিচিনা আপুনি শ্বিলঙৰ নিচিনা পাব ইয়াত আহিলে আপুনি মানে কি ক'ম আৰু শ্বিলঙৰ নিচিনা মানে একদম কি ক'ম আৰু একদম ঠাণ্ডা বহুত বেছি ভাল লাগে ইয়াত আহিল আৰু জিজাছতে আগত গুচি গ'ল আৰু জিজাছতত এতিয়া নৰখোঁ আৰু এতিয়া মই মন্দিৰ ফালে যাম অলপ তাতে যাই অলপ জিৰাম তাৰপিছত জিজাছতে আহিব তেতিয়া তাহাঁতক বাই বাই কৰি ঘৰত যাম সিহঁতক লগ পোৱালৈকে অলপ অপেক্ষা কৰিব লাগিব কাৰণ সিহঁতে কিমান দূৰত যাই পেলাই ক'ব নোৱাৰোঁ এইফালেদি দেখাও নাযায় এইফালে মানে কি ক'ম আৰু ইয়াত আহি মোটামুটি বহুত টাইম হৈ গ'ল মোটামুটি ধৰি লওক 2 ঘণ্টামান হৈ গ'ল আমাৰ আহি কিনে ইয়াত আৰু তাতে অলপ সময় মানে কটাই পাবলগীয়া হৈছিল আৰু এতিয়া ইয়াত আছিলোঁ যি কি নহওক এতিয়া তাতে গৈ আছোঁ আৰু জিজাছৰ কাৰণে অলপ অপেক্ষা কৰি আছোঁ তো জিজাছলৈ আহিলে সিহঁতক বাইদে কৰি গুচি যাম আৰু বৰচৰাত যিহেতু আহিছোঁ বৰচৰাত আহি কিনে এইটো এতিয়া বাবাৰ বাবাৰ মন্দিৰ এটা আছে আৰু মন্দিৰত অলপ শৰণ লৈ কিনে এতিয়া ভিডিঅ'টো সমাপ্ত কৰিবলৈ ল'ম প্ৰথমতে মন্দিৰত শৰণটো লৈ আহোঁ হ'ল আমাৰ শিৱ বাবা তো এতিয়া আৰু মই কি কৰিম কেমেৰাটো ইয়াতে ৰাখি দিওঁ যিহেতু মই অকলে আছোঁ তো এতিয়া বাবাৰ ওচৰত আহি ল'ম বাবাক লগ কৰিব আহি আছোঁ তো এয়া হ'ল বাবা আৰু বাবা শৰণ চৰণ ল'লোঁ আৰু এইফালে অলপ খান্দিটো আৰামছে বজাই দি চাওঁ দেখিলে আপোনালোকে বৰঝৰাখন আৰু বৰঝৰাত কি কৰিলোঁ সকলোখিনি দেখিলে আৰু জিজাছতে ওপৰত গৈছে আৰু ওপৰৰ পৰা আহোঁতে বহুত টাইম লাগিব আৰু আমি সিহঁতক এতিয়া ৱেইট নকৰোঁ আৰু মানে বাট নাচাওঁ আৰু আমি এতিয়া ঘৰত যাম মানে ভোকো লাগিছে বহুত দেৰি হৈছে আৰু মই এতিয়া এফালে যাব লাগিব মানুহজনৰ অহা কথা আছিল আৰু এতিয়া সেইকাৰণে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু এইটো ভিডিঅ' ইয়াতে মানে শেষ কৰিবলৈ ওলাইছোঁ লগ পাম এটা বেলেগ এটা ভিডিঅ'ত তো আজিলৈ বাই বাই আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যদি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু এইফালে আছে জিজাছ ভাইৰ হেলমেট এই হেলমেটটো এইটো থকা এই হেলমেটটো এতিয়া থৈ যাব লাগিব জিজাছ ভাইৰ বাইকত তো এতিয়া আজিলৈ বাই বাই